নমস্কাৰ, মই অনুপ শৰ্মা আপোনালোকক স্বাগতম জনাইছো এক নতুন ভিডিঅ'লৈ। আৰু আজি মই গৈ আছো চৰাইদেউ জিলাৰ বৰহাটৰ দাঁতিকাষৰীয়া অঞ্চল শিলখাগৰিলে। গতিকে বলক এই যাত্ৰা উপভোগ কৰোঁ। যদি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ইয়াতে হ'ল জেং এটা, এইখন হ'ল লাকিলি ফৰেষ্ট আৰু ইয়াতে ফৰেষ্ট মানে আমাৰ ডিচিৰ পৰা পাৰ্মিশ্যন আছে কি ইয়াতে মানে সোমাব মানা কৰিছে। আমি বহুত বেছি ৰিকুৱেষ্ট কৰিলোঁ আৰু ৰিকুৱেষ্ট কৰি আমি বৰ্তমান সোমাই আহিছোঁ। তাকো একেবাৰে ৱাটাৰফলটোলৈকে যোৱা পাৰ্মিশ্যন নাই, অকণমান আগলৈকে এনেই ফুৰি আহিম বুলি কৈছোঁ, যিহেতু সোমাব নিদিয়ে। তথাপিতো বহুত ৰিকুৱেষ্ট কৰি মানে আহিছোঁ। এতিয়া কি হয় পাওঁ নাপাওঁ, তাতে গ'ল অলপ আগতে বৰষুণ, ৰাস্তা হ'ল বহুতে বেছি বেয়া। ইয়াৰে গছবিলাক চাওকচোন কিমান ওখ ওখ, আৰু ৰাস্তা চাওক মানে কি হ'ল বহুদিনৰ পৰা ইয়াতে মানুহ সোমাব দিয়া নাই, সেয়েহে ৰাস্তাটো আপোনাৰ এনেকুৱা হৈছে আৰু ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ যাব লাগিব। গতিকে আমি সাহস কৰি আহিছোঁ, কি হয় নাজানো। খোজকাঢ়ি মানে উঠনিখিনি আমি আহি আছোঁ, কিন্তু আমি পোৱা নাই। কি বিশাল জংঘল তাৰমানে এইখিনি, বিশাল জংঘল। গছবিলাক আপোনালোকে চালে মাথা গৰম উঠিছে, ইমান ওখ ওখ গছ। ইয়াৰে ৰাস্তাখিনি বহুতে বেয়া, বহুতে বেছি বেয়া। এই পিছফালে দেখিছে নহয় কেনেকুৱা বোকা। তথাপিতো আহি আছোঁ আমাৰ বিচাৰি পাম বুলি। ইয়াতে মোৰ থকা প্ৰায় 4 বছৰেই হ'ল, কিন্তু আজিলৈকে মই অহা নাই। আজি সুবিধা পাই মানে মই ইয়ালৈ গুচি আহিলোঁ, কিন্তু হ'ল এই এনেকুৱা। সেই বাইকখন ইয়াতে থ'ব লগা হ'ল, কিয়নো আগলৈ ৰাস্তা খুবেই বেয়া, বাইকখন নাযাব আৰু গ'লেও আমি ৰিটাৰ্ণ আহোঁতে বহুত কষ্ট পাম। সেয়েহে ইয়াতে বাইকখন থৈ আগলৈ আমি ট্ৰেকিং কৰিম। এতিয়া ৰাস্তা হ'ল এনেকুৱা আৰু জংঘল হ'ল এনেকুৱা। এতিয়া এইফালে হয়নে নহয় নাজানো বাৰু, কিন্তু আহি আছোঁ। চিপছৰ পেকেট কিবাহৰ পেকেট ইয়াতে পাইছোঁ দেখা। এতিয়া হয়নে নহয় এইফালে। আমি দুজনে ভালে মানে উঠি আহিলোঁ, কিন্তু এতিয়া স্পট বিচাৰি পোৱা নাই। এইটো ৰাস্তা হয় নে নহয় নাজানো। আৰু প্ৰব্লেমটো হ'ল কি ইয়াতে বেলেগ মানুহ সোমাব দিয়া নাই। এই ঘৰ অৰণ্যৰ মাজত আমি দুজন অকলে। যদি কোনোবাক পাওঁ তেতিয়া ভাল আছিলে, কিন্তু পাম যে আশা কম। কিন্তু এইটো ৰাস্তাটো হয়, ৰাস্তা মানে আপোনাৰ গাড়ী অহা যোৱা কৰাই ৰাস্তা, কিন্তু কিসমত। যোৱাবাৰ গ'লোঁ, যোৱাবাৰো নাপালোঁ, এইবাৰ বা কি হয়। কিবা এটা গুড নিউজ আমাৰ কাণত আহি পৰিছে। সেইফালৰ পৰা গুড নিউজটো আহিছে, মানুহৰ মাত নহয়, পানীৰ পৰা শব্দ এটা শুনিছোঁ। এতিয়া সেইকাৰণে মুখত হাঁহিটো ওলাইছে। এতিয়া হয়নে নহয়, আৰু লগৰ এজনক ফোন কৰি সুধিলোঁ যে ৰাস্তাটো এইফালে হয়নে নহয়। আমি ঠিক ৰাস্তাতে আছোঁ, কিন্তু মেইনলি গাড়ীখন এতিয়া আনিব পৰা নাই। ৰাস্তাটোৰ অৱস্থা দেখিছে ন, সেইকাৰণে চাগে হ'ব লাগে। শুনিছোঁ এতিয়া বেছিকৈ শুনিলোঁ শব্দ। বহুত ডেঞ্জাৰ ৰাস্তা হয় ৰে ভাই, বহুত ডেঞ্জাৰ ৰাস্তা হয়। এবাৰ পৰিব লাগিলে অৱস্থা চেছ আছে। বহুত ভাল কাম এটা কৰিলোঁ কে মই হাৱাই চেণ্ডেলযোৰ পিন্ধি নাহিলোঁ।
হাৱাই চেণ্ডেলযোৰ পিন্ধি আহিলে মোৰ অৱস্থা আছিলে আজি আৰু আমি কিটো বস্তুৰ কাৰণে ইমান কষ্ট কৰি আহিছিলোঁ চাব নেকি আজিলৈ এই ৰোমাঞ্চকৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ আৰু যোনে যোনে এই ভিডিঅ'টো চাই আছে তেখেতসকলৰ মোৰ ৰিকুৱেষ্ট যে মোৰ মাত্ৰ 40% ছাবস্ক্ৰাইবাৰহে এই ভিডিঅ'টো চায় বাকী 60% যিবিলাকে চায় তেখেতসকলে মোৰ এই মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ